নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ এটা সঁচা প্ৰেম কাহিনী। মই এজনী ছোৱালী ভাল পাইছিলোঁ। তাইৰ নাম মৰমী আছিল। মই তাইক য'তেই মাতোঁ ত'তেই আহিছিল। এদিনাখন মই তাইক আমাৰ ঘৰলৈ মাতিছিলোঁ। তাইৰ লগৰ এজনীৰ লগত আহিছিল। লগৰজনী বাহিৰলৈ গ'ল। মই তাইক সাৱটি ধৰিলোঁ আৰু দুটা টিপি দিলোঁ আৰু মই বিচনাত শুৱাই লৈছিলোঁ। তাই মোক কৰাৰ বাহিৰে চব কৰিব দিছিল। সেইদিনা মই টিপাটিপি কৰি ছেক্স উঠাবলৈ ধৰিলোঁ। এনেতে লগৰজনীয়ে মাত লগালে, মৰমী যাবগৈ হ'ল, ব'লা আমি যাওঁ বুলি ক'লে। মোৰ বাৰীডাল দাং খাই উঠিল। মোৰ কৰিবলৈ বহুত মন গৈছিল। এনেকৈ এদিন দুদিনকৈ পাৰ হ'ল। এদিনাখন তাই মোক লগ ধৰিলে। বাইক দুখন গাঁও পাৰ হৈ পৰিছিল। ময়ো যাম বুলি কৈছিলোঁ। তাই লগৰজনীক লৈ আহিছিল। ময়ো লগৰটোক লৈ গ'লোঁ আৰু মোৰ লগৰটোক তাইৰ লগৰ এজনীক পতাই দিলোঁ। তাৰ পাছত বায়েকৰ ঘৰ পালোঁগৈ। তাত চাহ পানী খালোঁ। আমি তাৰ পৰা ওলাই আহি মুকলি ঠাইখনত বহিলোঁ। লগতে তাই লগৰজনীক লৈ আঁতৰি গ'ল। মই অলপ কথা পাতিলোঁ আৰু মই লিপ কিছ এটা দিলোঁ। তাইও মোক কিছ এটা দিলে আৰু দুটা টিপিলোঁ। তাইও ভাল পায়। সেইদিনা আমি তাৰ পৰা গুচি আহিলোঁ। এনেকৈ এসপ্তাহ হ'ল। এদিন মই জাগীৰোড নিজৰা পাৰ যাবলৈ মাতিলোঁ আৰু তাই লগৰজনীক লৈ আহিছিল। আমি নিজৰা পাৰ পালোঁ গৈ আৰু মই নিজৰা পাৰ পিছফালে গৈছিলোঁ আৰু মোৰ লগৰটো গৈছিল। লগৰটোৱে তাইৰ লগৰজনীক লৈ আঁতৰি গৈছিল। ময়ো তাইক আঁতৰাই লৈ গ'লোঁ। নিজৰা পাৰ পিছফালে নি মই সাৱটি ধৰি কিছ খাবলৈ ধৰিলোঁ আৰু দুটা টিপিলোঁ। তাৰ পাছত তাইৰো ছেক্স উঠিল। মোক বগৰাই ল'লে। মই তাইৰ জিন্সপেণ্টটো খুলি থু অলপ দি সুমুৱাই দিলোঁ। তাইও মোক সাৱটি ধৰিলে। ময়ো নোপোৱা চোটত জোৰে কৰিলোঁ। মোৰ বহুত মজা লাগিছিল। প্ৰায় 3 মিনিট পিছত মোৰ পানী ওলাই গ'ল আৰু নিয়া কিবা এটা লাভ হ'ল। সেইদিনাই মই ভালকৈ চুদিবলৈ পালোঁ। মোৰ প্ৰেম কাহিনীটো শুনি ভাল লাগিছে চাগে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।